হেল্ল' গাইছ স্বাগতম ডিপু ব্লগছ এণ্ড কি খবৰ আপোনাক আশা কৰোঁ নিশ্চয় সকলোৱে খবৰ ভালে আছে আৰু আজি হৈছে ছানডে আৰু আপোনালোকে টাইটেল এণ্ড থাম্বনেইল দেখি গম পাইছে আজি ছানডে কি হ'বলৈ গৈ আছে ভাবিলে এটা স্পেচিয়েল ব্লগে বনাই আপোনালোকে চাব পাৰে মোৰ হাতত এটা আছে এয়া আছে কচু হয় আৰু কচু ছিঙিব আহিছোঁ মানে আজি কচু বনাম আৰু এয়া মা আহিছে মায়ে ধুনীয়াকৈ কচু চচুখিনি ছিঙি কৰি দিলে আৰু আজি দেওবাৰ দিনটোনো মানে কি কৰিম ঘৰতে এনেহে আছোঁ আৰু ভাবিলোঁ কচু চচুকে নি অলপমান বনাওঁ কৰোঁ আপোনালোকৰ আগত ৰেচিপিকে শ্বেয়াৰ কৰোঁ আৰু কেনেকৈনো কি বনাই কৰে এইপিনে তাকে ব'লক আৰু কচু চচুখিনি লৈ কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া বনাওঁ আপোনালোককো দেখুৱাওঁ ব'লক আৰু এতিয়া ব'লক কচুখিনি ছিঙি আনোগৈ আৰু কচুখিনি ছিঙিবৰ কাৰণে মোৰ লগত মা আহিছে বাৰু মই ইমান ভালদৰে নাজানো কোনটো ছিঙে কোনটো পাত ছিঙে সেইকাৰণে মা আহিছে মায়ে দেখুৱাই কৰি দিব আৰু মায়ে লৰালৈকে আহি কচু পাত কেইটামান ছিঙিলেই কিন্তু কোনটো পাত ছিঙিছে সেইটো মই ভালদৰে দেখাই নাইকিয়া মানে এই কোমলীয়া পাতটো ছিঙিছে আৰু মায়ে মোকো শিকাই দিছে এনেকৈ ছিঙিব লাগিব বুলি আৰু ময়ো বিচাৰি কুচাৰি এডাল ছিঙিলোগৈ বাৰু আৰু এই পাতটো কোমলীয়াই হয় আৰু কচু ছিঙা হৈ গ'ল বাৰু আৰু এইখিনি চাওক মাৰ হাততে আছে গোটেই কচুখিনি কাৰণ মায়ে ছিঙিছে বহুতখিনিয়ে ছিঙিলে আৰু এনেতো মই মিনি ব্লগে দিম ভাবিলে আজি লং ব্লগ এটা দি চাওঁ এতিয়া দেওবাৰে ধুনীয়াকৈ লং ব্লগ দি থাকিম মিনি ব্লগবিলাকত মৰম ধুনীয়া মৰম দি থাকে লং ব্লগ কেইটাতো মৰম দিব বুলি আশা থাকিল আৰু ঘৰ আহি পাই ভালদৰে কচুখিনি ধুই লৈছোঁ আৰু কচুৰ লগত বনাবৰ কাৰণে এয়া মায়ে ছিঙি আছে মচন্দৈ আৰু এয়া ছিঙি আছে মধুসোলন আৰু এইখিনি নহ'লেতো কচু ভাজি আধৰুৱা মানে এয়া হৈছে কণ বিলাহী বাকী গোটেই বস্তুখিনি ইয়াতে আছে এয়া এই বাল্টিংটোতে থৈ দিয়া হৈ আছে আৰু এতিয়া ব'লক বনোৱা আৰম্ভ কৰোঁ আৰু এনেকৈ মানে কি ৰন্ধা কাম নকৰোঁ বা আগতে কৰোঁ কিছুমান মানে ভাল পাওঁ ৰান্ধি কৰি পেলাই ভাল পাওঁ এনেকৈ বনাই কৰি পেলাই যেনেকৈ মেগী চেগি বনাওঁ মানে যোনবিলাক সহজ কাম হয় সেইবিলাক কৰি ভাল পাওঁ ভাবিলোঁ আজি কচুকে বনাই চাওঁ আৰু প্ৰথম বনাইছোঁ এইবাৰ আৰু বনাই পেলাই মায়ে মানে কৈ গৈছে আৰু কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি মায়ে কৈ দিছে আৰু মই খালি বহাই দিছোঁ ধুনীয়াকৈ আৰু আজি এইবাৰ ফাৰ্ষ্ট টাইম তেনেকৈ বস্তু বনাইছোঁ আৰু মানে কি ইউটিউবটোত যেতিয়া আহিছোঁ ন তেতিয়া মানে বস্তুবিলাক বনাম এনেই আগৰ পৰাই বনোৱা চখ এটা আছে এইবাৰ আগৰ পৰাই কিন্তু বস্তুবিলাক শিকি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ আৰু কেনে পাই আছে চাই আপোনালোকে কমেণ্ট কৰি ধুনীয়াকৈ জনাই দিব আৰু জোৰ নাই